মেকআপ বুলি ক'লে সকলোতকৈ প্ৰথমতে মনলৈ অহা বস্তুটো হৈছে লিপষ্টিক। মই মেকআপৰ ভিতৰত চবতকৈ বেছি লিপষ্টিক ভাল পাওঁ আৰু এয়া মোৰ কালেকশ্যন হয়। আপোনালোকে বাৰু কি ভাল পায় মেকআপৰ ভিতৰত সকলোতকৈ বেছি কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত মই মোৰ ইয়াৰে 5টা ফেভৰেট লিপষ্টিক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তাৰ মাজত 2টা টিপছো আপোনালোকক দিম। সেইকাৰণে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত জনাব ইয়াৰে কোনটো আপোনালোকৰ ভাল লাগিল বা আপোনালোকৰ নিজৰ কোনটো পাৰ্চনেল ফেভৰেট লিপষ্টিক হয় সেইটোও মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। তেতিয়া মই ট্ৰাই কৰি চাব পাৰিম। আৰু যদি মোক আজি চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যাব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ফাৰ্ষ্ট লিপষ্টিকটো হৈছে এইটো এটা সৰু চাইজৰ হয়। ইয়াৰ 2টা চাইজ পোৱা যায়, এটা ডাঙৰ থাকে। মই সৰুটোৱে ৰাখিছোঁ। এইটো এটা ৰেড কালাৰৰ শ্বেড হয়। এইটো ইমান ধুনীয়া এটা ৰেড। এইটো সকলো ধৰণৰ স্কিন টোনতে দেখিবলৈ ভাল লাগে। আৰু এইটো কোম্পানীটো হৈছে মেক কোম্পানীৰ। শ্বেডটো হৈছে ৰুবিও। মই স্ক্ৰীণত প্ৰপাৰ দি দিম নামটো। লিপষ্টিকটো লগাই নেদেখুৱাও, মই শ্বেডটো আপোনালোকক দেখাই দিওঁ। এইটো ইমান ধুনীয়া এটা শ্বেড হয়। ফেষ্টিভ ছিজন বা সকলো ধৰণৰ অকেজনতে আমি ৱেৰ কৰিব পৰা এটা লিপষ্টিক। আৰু এটা প্ৰপাৰ ৰেড আমাৰ লগত থকাটোতো অতিকৈ দৰকাৰ। সকলো ধৰণৰ স্কিন টোনতে এইটো দেখিবলৈ বিৰাট ভাল লাগে। মোৰ ছেকেণ্ড লিপষ্টিকটো হৈছে এইটো এটা চুগাৰ কোম্পানীৰ লিপষ্টিক হয়। ডাৰ্ক পিংক কালাৰৰ হয় আৰু ইয়াৰ শ্বেডটো হৈছে 12 বেবী হাউচমেন। ইয়াতে নামটো দিয়া থাকে 12 বেবী হাউচমেন। মই স্ক্ৰীণত ভালদৰে গোটেই নামটো দি দিম। আৰু এইটো এনেকুৱা ধৰণৰ লিপষ্টিকবোৰ ক্ৰেয়ন লিপষ্টিক বুলি কোৱা হয়। আৰু ইয়াৰ লগত এনেকুৱা শ্বাৰ্পনাৰবিলাক ফ্ৰী দিয়ে। শ্বাৰ্প কৰিব লাগে এনেকুৱা ধৰণৰ শ্বাৰ্পনাৰবিলাক ফ্ৰী দিয়ে। মোৰ চুগাৰৰ লিপষ্টিক বহুত আছে। মোৰ পাৰ্চনেল ফেভৰেট কোম্পানী যদি আছে লিপষ্টিকৰ চুগাৰ হয়, সেইকাৰণে এনেকুৱা শ্বাৰ্পনাৰো বহুতখিনিয়ে আছে। এটা পাৰফেক্ট পিংক কালাৰটো আমাৰ লগত থকাটো অতিকৈ দৰকাৰ। আৰু এইটো মেট কালাৰৰ ডাৰ্ক পিংক কালাৰ হয়। শ্বেডটো এইটো মই লগাই আছোঁ, আজি লগোৱা শ্বেডটো হয়। বিৰাটেই ভাল লাগে। এইটো মোৰ ছেকেণ্ড পাৰ্চেজ হয় আৰু এইটো খতম হ'বই, বেছি নাই আৰু। প্ৰাইচবিলাক অলপ বেছি, সেইকাৰণে মানে খতম হ'লে দুখেই লাগি যায়, হ'লে উপায় নাই। মোৰ থাৰ্ড লিপষ্টিকটো এগেইন চুগাৰ কোম্পানীৰে হয়। মোৰ বেছিভাগ চুগাৰতে আছে, কি কৰিম, চুগাৰ কোম্পানী প্ৰমোশ্যন কৰাৰ নিচিনা হৈছে। কিন্তু হয়ে সিহঁতৰ লিপষ্টিকবিলাক ইমান ভাল, সেইকাৰণে। আৰু এইটো মেট লিপষ্টিক হয়। মোৰ এই ডিছকাছ কৰা সকলোখিনি মেটতে আছে। মই গ্লছি বা তেনেকুৱা লিপষ্টিকবিলাক ভাল নাপাওঁ, মেটতে ভাল পাওঁ। এইটো এটা নিউড কালাৰ শ্বেড হয়, ৰেডিছ ব্ৰাউন কালাৰ এটা শ্বেড। আৰু ইয়াৰ নামটো হৈছে 08 জেকি ব্ৰাউন। 08 জেকি ব্ৰাউন এইটো প্ৰপাৰ কালাৰটো হয়। মই লগাই নেদেখাওঁ, হাততে লগাই দেখাম। এইটো ৰেড আৰু ব্ৰাউন মিক্স কৰিলে যিটো কালাৰ হয়, তেনেকুৱা এটা নিউড কালাৰ, প্ৰপাৰ নিউড কালাৰ শ্বেড হয়। যেতিয়া আমি বেছি ব্ৰাইট কালাৰ ৰেড, বেছি ব্ৰাইট ৰেড বা তেনেকুৱা একদম ব্ৰাইট কালাৰ ড্ৰেছ পিন্ধোঁ, তেতিয়া লিপষ্টিকটোও বেছি ব্ৰাইট হ'লে ভাল নালাগে। এনেকুৱা অলপ নিউড কালাৰত হ'লে দেখিবলৈ ভাল লাগে। বা এইটো ডেইলি ইউজ পাৰপাজতো ভাল হয়। কলেজ বা অফিচ বা এনেকুৱা ধৰণে যেতিয়া আমি বেছি ডাৰ্ক কালাৰ যোনে ভাল নাপায় লগাই, মইতো সদায় ডাৰ্কে লগাওঁ, মই ডাৰ্কে ভাল পাওঁ। লাইট কালাৰ লিপষ্টিক ইমান ভাল নালাগে। কিন্তু সেইবুলি আমাৰ নিউড কালাৰো আমাৰ লগত থকাটো দৰকাৰ, সেইকাৰণে এইটো এটা পাৰফেক্ট নিউড কালাৰ লিপষ্টিক হয়। ক্ৰেয়ন লিপষ্টিকবিলাকত সিহঁতে এনেকুৱা শ্বাৰ্পনাৰ, কিছুমান ফ্ৰী শ্বাৰ্পনাৰ লগত প্ৰভাইড কৰে। এনেকুৱা মোৰ লগত বহুত আছে, যিহেতু মই চুগাৰ বহুত ইউজ কৰোঁ, সেইকাৰণে এনেকুৱা শ্বাৰ্পনাৰো বহুত আছে। এটাই মোৰ খালি দুখ লাগে, কি হয়, যিহেতু লিপষ্টিকবিলাক অলপমান প্ৰাইচিয়াৰ ছাইডত হয়, দামটো অলপ বেছি হয়, শ্বাৰ্প কৰোঁতে অলৰেডি বহুতখিনি তাত গুচিয়ে যায়। সেইকাৰণে মানে সেইটোৱে অলপমান দুখ লাগে। কিন্তু উপায় নাই, এনেকুৱা মানে কোৱালিটিটোতো বহুতেই ভাল, যিহেতু প্ৰাইচ লয়, সেইমতে কোৱালিটিও পূৰা প্ৰভাইড কৰে। এবাৰ লগালে মানে দিনটোৰ কাৰণে আপুনি ধুনীয়াকৈ আকৌ লগত লৈ নুফুৰিলেও বা আকৌ লগাই নাথাকিলেও ধুনীয়াকৈ দিনটো পাৰ কৰিব পাৰি, যদি বেছি অইলি বা কিবা তেনেকুৱা নাখায়। খালেও মানে যদি অলপমান যায়ও, তাতো আৰু বহুতখিনি ধুনীয়াকৈ থাকি যায়। একেবাৰে এনেকুৱা নহয় যে সস্তীয়া লিপষ্টিকবোৰৰ যি হয় বাৰে বাৰে এপ্লাই কৰি থাকিব লাগে বা অলপ কিবা এটা খালে কমপ্লিটলি গুচি যায় বা হেৰি হয়, তেনেকুৱা নহয়। ইয়াত মানে গোটেই দিনটো আপুনি এবাৰ ঘৰত লগাই লিপষ্টিকটো ঘৰতে থৈ পেলাই গুচি গ'লেও গোটেই দিনটো ধুনীয়াকৈ আপুনি মানে আহি পাব। 7-8 আৱাৰ্ছটো মিনিমাম ধুনীয়াকৈ যায়। সেইকাৰণে কোৱালিটিটো চুগাৰৰ একদম বেষ্ট, মোৰ পাৰ্চনেল ফেভৰেট কোম্পানী। 2টা লিপষ্টিক আছে, এটা হৈছে 08 জেকি ব্ৰাউন, এটা হৈছে 08 জেকি ব্ৰাউন। এইটো এটা নিউড কালাৰ শ্বেড হয়, ৰেডিছ ব্ৰাউন কালাৰ এটা শ্বেড। আৰু ইয়াৰ নামটো হৈছে 08 জেকি ব্ৰাউন। মই স্ক্ৰীণত ভালদৰে গোটেই নামটো দি দিম। আৰু এইটো এটা
फोर्थ लिपस्टिक तो एगेइन एटा सुगारे হয় কি কৰিম আৰু এটো সুগাৰ ক্ৰেয়ন আৰু এটো সেটো হৈছে 10 চেৰি ডাৰ্লিং মই স্ক্ৰিনত সব নামবিলাক ভালদৰে দি দিম 10 চেৰি ডাৰ্লিং আৰু ইয়াৰ কালাৰটো ইয়াতে গম পাই এটো ইমান ৰেড দেখাইছে যদি ইমান প্ৰপাৰ ৰেড নহয় এটো এটা ব্ৰাউন শেড কালাৰে হয় ডেইলি ইউজৰ কাৰণে এনেকুৱা কালাৰবোৰ ভাল মই পিংক দেখালো ৰেড দেখালো আৰু নিউড কালাৰ দুটা দেখালো চাৰিটা অলৰেডি দেখুৱা হ'ল মোৰ লাষ্ট আৰু মোৰ মানে গো টু লিপষ্টিক বুলি ক'ব পাৰি এটো মই প্ৰায় ডেইলি ইউজ কৰো অলমোস্ট ডেইলিয়ে মই ইউজ কৰো এটো এটা লিকুইড লিপষ্টিক হয় এনেকুৱা ধৰণৰ লগাবলৈ একদম ইজি ধুনিয়া হেৰিটো আৰু এটো কোম্পানীটো হৈছে ডাইনা অফ লণ্ডন 2000 cases wonderful lipstick মই স্ক্ৰিনত প্ৰপাৰ নাম সকলোখিনি দি দিম আৰু এটো এটা ব্ৰাউন কালাৰ নিচিনা শেড হয় ৰেডিশ ব্ৰাউন টাইপৰে হয় কিন্তু এটো লিকুইড লিপষ্টিক আৰু লিকুইড লিপষ্টিক যদিও এনেকুৱা নহয় যে কিছুমান লিপষ্টিক থাকে নহয় একদম লগোৱাৰ পিছত একদম উঠখন পুৰা টানি ধৰে বা বেছি একদম ড্ৰাই হৈ যায় তেনেকুৱা এটো একো নহয় বিৰাতে ধুনিয়া একদম মাইল্ড মানে হেৰি আৰু ওয়াটাৰপ্ৰুফ হয় আপুনি এটো ট্ৰান্সফাৰ প্ৰুফ ওয়াটাৰপ্ৰুফ আৰু এবাৰ লগালে এটো তেনেকুৱা ৰাতিপুৱা এবাৰ আপুনি লগাই পেলে 7-8 আৱাৰ্ছৰ কাৰণে দিনটোৰ কাৰণে ধুনিয়াকে বাহিৰত যাব পাৰে আৰু বিশেষ তেনেকুৱা বস্তু নাখালে বা অইলি কিবা খালেও মানে যদি অলপমান যায়ও কিন্তু প্ৰপাৰ এটা ধুনিয়া সেট থাকিয়ে যায় যেটো আপুনি আকৌ ৰিএপ্লাই নকৰাকে হলেও আপুনি মানে দিনটোলে চলি যাব পাৰে কাৰণে এটো মোৰ বিৰাতে ফেভাৰিট এটো মোৰ 3 নম্বৰ বটল চলি আছে এটো খতমে অলমোস্ট কিন্তু কি হৈছে নাইকাত মই ৰিসেন্টলি চাইছো এই ৰেঞ্জটো এভেইলেবল নাই কেতিয়া আকৌ এভেইলেবল হ'ব গম নাপাওঁ তেতিয়াহে ল'ব পাৰিম আৰু এটো শেডটো হৈছে ৰেড ৰ'জ 10 মই প্ৰায়ে লগাও আৰু মোক বহুতে সুধে কি হয় এটো কি লিপষ্টিক হয় অফিসতো মোক বহুতে সুধিছে এটো কি হয় সেইকাৰণে আজি মই কৈ দিছো এটো হয় মোৰ পাৰ্সোনেল ফেভাৰিট ডাইনা অফ লণ্ডন শেডটো হৈছে এটো বিৰাট ধুনিয়া এটা ব্ৰাউন কালাৰ সকলো স্কিন টোনতে সাকে দেখিবলৈ ভাল লাগিব মোৰ স্কিন টোনটো অলপমান ডাস্কি হয় আৰু ডাস্কি স্কিন টোনত এটো একদম প্ৰপাৰ এটা ধুনিয়া ব্ৰাউন কালাৰ শেড হয় প্ৰায়ে মই অফিসত এটো লগাই যাওঁ আৰু মোক বহুতে সুধে কি হয় তোমাৰ শেডটো ইমান ভাল লাগিছে কি হয় এটো আজি মই জনাই দিলো ডাইনা অফ লণ্ডন ৰেড ৰ'জ 10 যদি মোৰ অফিসৰ কোনবা চাই আছে ভিডিওটো সাকে তোমাৰ কাৰণে হেল্পফুল হ'ব ইমানে আছিলে আৰু মই কৈছিলো মই দুটা টিপস শেয়াৰ কৰিম বুলি টিপস দুটা হৈছে মই ফাৰ্ষ্টত যোনটো লিপষ্টিক শেয়াৰ কৰিছিলো মেকৰ ৰুবিও এটো বহুত প্ৰাইচিয়াৰ সাইডত হয়তো ইমান সৰু সাইজটো এটো দামটো হয় 1050 হেকাৰণে আমি ইমান সৰু এই সেম কালাৰ মানে দুটা মই আৰু বেলেগ লিপষ্টিক দেখুৱাম বেলেগ কোম্পানীৰ হেতু এটোটো যেহেতু ইমান দাম হয় এটো ৰেড কালাৰ হেকাৰণে প্ৰপাৰ এটো ৰেড কালাৰৰে দুটা মই বেলেগ কোম্পানীৰ লিপষ্টিক দি আছো যিকেটা ইয়াৰ মানে ডিউপস বুলি ক'ব পাৰি এটো নলগালে হে দুটা লগালে আপোনাক কোনো ক'ব নোৱাৰে আপুনি যে মেক লগোৱা নাই কোড গোল সে দুটা বিচাৰিয়ে পনাই ৰব এটাটো মোৰ লগত নাই হেতু কি হৈছে মই অলপ দিন ইউজ কৰাৰ পিছত এটাটো বিচাৰিয়ে পনাই হলে মই কৈ দিছো আপোনালোকক মই যে দেখাইছিলো সুগাৰৰ এনেকুৱা ক্ৰেয়ন লিপষ্টিক বিলাক এনেকুৱা সুগাৰৰ ক্ৰেয়নৰে এটা আছে শেডটো মই কৈ দিছো শেডটো হৈছে 01 স্কাৰলেট ওহাৰা এনেকুৱা ধৰণৰ প্ৰপাৰ এনেকুৱা ক্ৰেয়ন লিপষ্টিকে হয় আৰু শেডটো হৈছে 01 স্কাৰলেট ওহাৰা মই স্ক্ৰিনত নামটো দি দিম হেতু এই মেক ৰুবিওৰ ডিপস বুলিয়ে ক'ব পাৰি একদম সেম কালাৰে হয় হেতু আপোনালোকে ল'ব পাৰে হেতু 7-800 ৰেঞ্জৰ পাই যাব ধুনিয়াকে আৰু লং লাস্টিং হয় প্ৰপাৰ এটু মেকৰ এটু কালাৰে হয় ৰুবিও কালাৰ আৰু যদি হেতু ল'ব নিবিচাৰে তেতিয়া নেক্সট এটা দিছো এটু নিক্স NYX কয়নে নিক্স কয় এটু নাইকাৰ নিক্স কোম্পানীৰ এটু শেড হৈছে FTLS08 এটু এটা প্ৰপাৰ ৰেড কালাৰ মেক ৰুবিওৰ ডিউপ হয় একদম মেক ৰুবিওৰ ডিউপ হয় আৰু আপুনি যদি হেতু কিনিব নিবিচাৰে ইমান দাম দি পেলে 1050 ইমান সৰুটোৰ দামে হয় এইবিলাক আপোনালোকে 6-700 ত ধুনিয়াকে পাই যাব এটু শেডটো ল'ব পাৰে নিক্সৰ FLTS08
মই লগাই দেখাই দিছোঁ এইটো অলমোষ্ট সেমেই হয় এইটো আপোনালোকে ৰাখিব পাৰে বিৰাট ধুনীয়া এটা ৰেড কালাৰ একদম ব্ৰাইট লাগে দেখিবলৈ আৰু বিশেষ একো মেকআপ নকৰিলে এইটো লিপষ্টিকটো লগালে মানে একদম দেখিবলৈ বিৰাট এটা কি কম আৰু ভাল লাগে বিৰাট ধুনীয়া এটা লুক আহে ইমানে আছিলে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেন্ট সেকশনত জনাব কোনটো আপোনালোকৰ সকলোতকৈ ভাল লাগিছে আজিৰ শেড কেটাৰ ভিতৰত আৰু আপোনালোকৰ পাৰ্সোনাল ফেভাৰিট শেডটো কমেন্ট সেকশনত জনাব পাৰে তেতিয়া মই ট্ৰাই কৰি চাব পাৰিম আৰু ইমানতে সামৰিছো লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ থাকক কুশলে থাকক বাই বাই